ছাত্ৰ ছাত্ৰীসকল আজি আমি আলোচনা কৰিম ক্লাছ 9ৰ অনুশীলনী 2.1 ইতিমধ্যে আমি কুৱেশ্যন নম্বৰ 1 আলোচনা কৰিছোঁ তোমালোকে চাই ল'বা ডেসক্ৰিপচনত মই লিংক দি দিম তোমালোকে পাই যাবা আজি আমি আলোচনা কৰিম কুৱেশ্যন নম্বৰ 2 তলৰ প্ৰতিটোৰে x স্কয়াৰৰ সহগ লিখা ইয়াত কি কৈছে এই তলত গুটেই কেইটাৰে কি কৰিব দিছে x স্কয়াৰৰ সহগ লিখিব দিছে প্ৰথমতে দিছে 2 + x স্কয়াৰ + x মই এটা লিখি লৈছো বহিত তোমালোকে চাই লোৱা মই বহিত লিখি লৈছো ইয়াত যি কেইটা আছে কেইটা লিখি লৈছো ইয়াত দিছে তলৰ প্ৰতিটোৰে x স্কয়াৰৰ সহগ লিখিব দিছে ইয়াত আমি বেলেগ চাব লগিয়া নাই কেৱল আমি চাব লাগে x স্কয়াৰ ইয়াত আমাৰ x স্কয়াৰ ক'ত আছে এইটো আছে x স্কয়াৰ গতিকে এইটো আমি উইথ সাইন লম সাইন টু হৈতে লম কি সাইন আছে প্লাস আছে নে মাইনাস আছে গতিকে x স্কয়াৰ ইয়াতে যদিও আমাৰ x স্কয়াৰ আছে x স্কয়াৰৰ লগত আমি এটা এনেকে লিখিব পাৰো 1 * x স্কয়াৰ লিখিব পাৰো 1 * x স্কয়াৰ লিখিলে কিয় আমি ইয়াত একো নাই মানে 1 এটা আছে পূৰণ হয় গতিকে আমি এটো ভাঙি লিখিলো 1 * x স্কয়াৰ এই x স্কয়াৰৰ যেটো আমাৰ কি হ'ব ধ্ৰুবক হ'ব হেইটোই আমাৰ কি হয় সহগ ইতিমধ্যে ইন্ট্ৰোডাকশন যেটো ভিডিও বনাইছিলো তাত তোমালোকে পাবা হেনি কথা গতিকে x স্কয়াৰৰ সহগ কিমান হ'ব ইয়াতে 1 গতিকে আমি ইয়াতে লিখিম x স্কয়াৰৰ সহগ হ'ব 1 আৰু এটো যুগচিন আছে গতিকে হেকানে কি হ'ব 1 হ'ব অনলি ইয়াতে নেক্সট সেকেন্ডটো চাও আমি আমাক x স্কয়াৰৰ সহগ বিচাৰিছে গতিকে আমি কি চাম x স্কয়াৰ কি লম উইথ আমি সাইন টু লম সাইন টু ইয়াত আছে মাইনাস ঠিক তেনেদৰে আমাৰ এইটো যেটো মাইনাস আছে এটো -1 ইনটু আমি x স্কয়াৰ লিখিব পাৰো গতিকে ইয়াত কি হ'ব x স্কয়াৰৰ সহগ হ'ব -1 ঠিক ইয়াতে আমি চাও ইয়াত x স্কয়াৰৰ সহগ কি আছে x স্কয়াৰটো চাম আমি x স্কয়াৰৰ সহগ আছে π/2 গতিকে ইয়াত হ'ব x স্কয়াৰৰ সহগ π/2 ইয়াতে নেক্সট চোৱা ইয়াতে x স্কয়াৰ নাই যদি আমি এটো কেনেকৈ লিখিব পাৰো আমি লিখিব পাৰো √2x - 1 আৰু আমি এটো কি বুলি লিখিব পাৰো আমি লিখিব +0 * x স্কয়াৰ এনেকৈ লিখিব পাৰো ইচ্ছা কৰিলে x স্কয়াৰৰ লগত 0 পূৰণ কৰিলে এটো কি হৈ যাব 0 এটো নিলিখিলে কথা নাই 0 আৰু লিখিব লগা আমাৰ কথা নাই 0 লগত g পূৰণ কৰিলেও 0 হ'ব গতিকে আমি 0 আৰু নিলিখুৱে গতিকে আমি ইয়াতে কি হ'ব x স্কয়াৰৰ সহগ আমি কি দেখা পালো 0 গতিকে এটো ডাইৰেক্ট তোমালোকে x স্কয়াৰৰ সহগ হ'ব 0 তো এনেকৈ তোমালোকে লিখিলে হৈ গ'ল আশা কৰো ভিডিওটি বুজি পাইছা ধন্যবাদ